বন্ধু বান্ধৱীসকল নমস্কাৰ আৰ এডুকেশ্যন আসামৰ অন্য এটা ভিডিঅ' লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল, ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল আৰু ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল অতি কম সময়ৰ ভিতৰতে আমি কেনেকৈ উলিয়াব পাৰোঁ। আহা এতিয়া আমি মূল টপিকলৈ আগবাঢ়োঁ। প্ৰথমতে আমি লৈছোঁ ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল। ইয়াতে প্ৰশ্নবিলাক এনেকুৱাকৈ আহিব পাৰে, প্ৰথম 25টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিওৱা। ইংৰাজীত আহিব ফাইণ্ড দ্য ছাম অফ ফাৰ্ষ্ট 25 নেচাৰেল নাম্বাৰ্ছ। আৰু কেতিয়াবা প্ৰশ্নটো এনেকুৱাকৈ দিয়ে, সংখ্যাবিলাক ধৰি দিয়ে 1, 2, 3 এনেকৈ 24, 25 এই সংখ্যাকেইটাৰ যোগফল কিমান উলিয়াব দিয়ে। যদি এনেকুৱা প্ৰশ্ন আহে, আমি 1 যোগ 2 যোগ 3 যোগ এনেকৈ যোগ কৰোঁতে কৰোঁতে বহুত সময়ৰ প্ৰয়োজন হ'ব। গতিকে আমি এই প্ৰশ্নটোৰ যদি আমি অতি সোনকালে সমাধান উলিয়াব লগা হয়, আমি এটা সূত্ৰ মনত ৰাখিব লাগিব। যদি আমি ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব লাগে, তেতিয়া আমি এইটো সূত্ৰ মনত ৰাখিম। সূত্ৰটো চোৱা তোমালোকে, প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ব n into n plus 1/2। বুজি পাইছা নহয়? n into n plus 1/2 এই সূত্ৰটোৰ সহায়ত আমি প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াম। আমাৰ 1 নম্বৰ প্ৰশ্নটোত দিয়া আছিল প্ৰথম 25টা স্বাভাৱিক সংখ্যাৰ যোগফল। গতিকে আমাৰ n হ'ব ইয়াতে 25, কাৰণ 25লৈকে আছে, 1ৰ পৰা 25লৈকে আছে। গতিকে n হ'ব 25। এতিয়া আমি সূত্ৰটোত nৰ ঠাইত 25 বহাই দিলে কি হ'ব, 25 into 25 plus 1 divided by 2, মানে 25 পূৰণ 25 একে 26 হ'ব ডিভাইডেড বাই 2। আৰু এইটো সমাধান কৰি আমি উলিয়ালে ইয়াৰ উত্তৰটো পাই যাম। 2 দিয়ে 26 হৰণ যাব 13, 25 13 গুণ কিমান হ'ব, 25 10 গুণ 250 আৰু 25 3 গুণ 75 325। তাৰমানে এই প্ৰশ্নটোৰ উত্তৰ হ'ব 325। তোমালোকে এই সূত্ৰটোৰ সহায়ত আমি কেনেকৈ এইটো প্ৰশ্নৰ সমাধান কৰিম নিশ্চয় বুজি পাইছা। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। দ্বিতীয় প্ৰশ্নটো আছিল ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল। ইয়াতে আমি এটা প্ৰশ্ন উদাহৰণৰ কাৰণে লৈ লৈছোঁ। প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল উলিওৱা। ফাইণ্ড দ্য ছাম অফ ফাৰ্ষ্ট 20 ইভেন নাম্বাৰ্ছ। বা প্ৰশ্নটো এনেকৈ দিব পাৰে, যুগ্ম সংখ্যা কিছুমান দি দিব পাৰে। যদি এনেকুৱাকৈ আহে প্ৰশ্নটো, তেতিয়া আমি এটা সূত্ৰ ব্যৱহাৰ কৰিম। সেইটো হ'ল প্ৰথম nটা যুগ্ম সংখ্যাৰ যোগফল n into n plus 1। ঠিক আছে, n into n plus 1। nটো হ'ব সংখ্যা কিমানটা আছে। আমি যদি প্ৰশ্নটোত চাওঁ, প্ৰথম 20টা বুলি আছে, ইয়াতে 20টা আছে, বা ইংৰাজীত ফাৰ্ষ্ট 20 বুলি আছে। কিন্তু এইটো সংখ্যাত আমি কেনেকৈ গম পাম ইয়াতে 20টা আছেনে 22টা আছেনে কেইটা আছে। আৰু এইটো উলিয়াবৰ কাৰণে আমি কি জানিব লাগিব, n মানে হ'ল শেষৰ সংখ্যাটো হৰণ 2। যুগ্ম সংখ্যাৰ ক্ষেত্ৰত যদি আমি n মানে নাম্বাৰ অফ আইটেম যদি আমি উলিয়াব লগা হয়, তেতিয়া শেষৰ সংখ্যাটোক 2ৰে হৰণ কৰিম। মানে ইয়াতে শেষৰ সংখ্যাটো কি আছে, 40ক 2ৰে হৰণ কৰিলে হ'ব, 40ক যদি 2ৰে হৰণ কৰি আমি কি পাম, 20টা। গতিকে যদি এনেকুৱাকৈ সংখ্যাটো দিয়া নাথাকে, আমি তাৰ কিমানটা আছে আগতে উলিয়াই ল'ম। কেনেকৈ উলিয়াম, শেষৰ সংখ্যাটোক 2ৰে হৰণ কৰি। তাৰপিছত এই nৰ মানটো আমি এই সূত্ৰটোত বহাই দিম। এতিয়া এইটো প্ৰশ্নৰ ক্ষেত্ৰত যদি আমি চাওঁ, n মানে পালোঁ 40 হৰণ 2 সমান 20। আৰু এই 20ৰ মানটো যদি আমি বহাই দিওঁ, তেতিয়া কিমান হ'ব, n into n plus 1। এতিয়া nৰ ঠাইত যদি আমি 20টো বহাই দিওঁ, 20 পূৰণ 20 যোগ 1
তাৰ মানে 20 পূৰণ 21 আৰু 20 আৰু 21 পূৰণ কৰিলে কি পাম আমি 420 আৰু এইটোৱে হ'ব এই 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ নিশ্চয় তোমালোকে বুজি পাইছা এইটো যদি বুজি পোৱা নাই কমেন্ট কৰি জনাবা মই যিমান পাৰো তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি আহিছো তৃতীয়টো প্ৰশ্নৰ ফালে তৃতীয়টো আমাৰ কি আছিল ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল এটা এক্সাম্পল লৈ লৈছো আমি প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল উলিওৱা ফাইন্ড দা সাম অফ ফাৰ্স্ট 20 odd numbers বা কেতিয়াবা আমাক এনেকুৱাকে সংখ্যাবিলাক ধৰিও দিয়ে 1 + 3 + 5 + এনেকৈ ডট ডট দি 39 লৈকে ইয়াৰে যদি আমি সমাধান কৰিব লগা হয় বা অযুগ্ম সংখ্যাবিলাকৰ যোগফল উলিয়াব লগা হয় আমি এটা সূত্ৰ মনত ৰাখিম সেইটো হ'ল প্ৰথম n টা অযুগ্ম সংখ্যাৰ যোগফল n স্কয়াৰ ঠিক আছে প্ৰথম n টা অযুগ্ম সংখ্যাৰ যোগফল হ'ব n স্কয়াৰ এতিয়া আমাৰ প্ৰশ্নবিলাকত যদি চাও প্ৰথম দুটা উদাহৰণত কি আছে 20 টা বুলি আছে প্ৰথম 20 টা আছে তাৰ মানে n মানে হ'ব 20 n মানে হ'ব 20 কিন্তু তলত দিয়া প্ৰশ্নটোত কি আছে সংখ্যাবিলাক দিয়া আছে তাত কিমানটা সংখ্যা আছে আমাক দিয়া নাই গতিকে সংখ্যাবিলাক উলিয়াবলৈ আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম n = শেষৰ সংখ্যাটো +1 / 2 এতিয়া যদি আমি এই প্ৰশ্নটোত চাও শেষৰ সংখ্যাটো আমাৰ কি আছে 39 n মানে হ'ব 39 শেষৰ সংখ্যাটো যোগ 1 / 2 মানে n মানে হ'ব ওপৰত হ'ব 40 তলত 2 20 এতিয়া আমি n ৰ মানটো পাই গলো 20 এতিয়া এই সংখ্যা কেইটাৰ যদি যোগফল আমি উলিয়াব লগা হয় তেতিয়া আমি কি পাইছিলো n স্কয়াৰ পাইছিলো নহয় আমি n ৰ ঠাইত 20 টো বহাই দিলো n স্কয়াৰ আছিল ঠিক আমি কি কৰো 20 স্কয়াৰ 20 স্কয়াৰ মানে হ'ব 400 তাৰ মানে এই প্ৰশ্নটোৰ উত্তৰ হ'ব 400 বুজি পাইছা নহয় আমি যদি 1 + 3 + 5 + 7 + 9 এনেকৈ আমি যোগ কৰি থাকিলে হয় তেতিয়া আমাৰ 10-15 মিনিট সময় গুচি যাব আজিৰ ভিডিঅ'টোত এইখিনিয়ে যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা যাতে তোমাৰ লগতে আন 10 জনৰো সহায় হয় লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা RR এডুকেশ্যন আসাম ধন্যবাদ